নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিয়প্তিক্স এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ দশম শ্ৰেণী বিজ্ঞানৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ চেপ্টাৰ ইলেক্ট্ৰিচিটি সেই পাঠটোৰ আজি আমি বেছিক কনচেপ্টখিনি বুজিবলৈ চেষ্টা কৰিম তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 12 ইলেক্ট্ৰিচিটি পাঠটোৰ মাজলৈ আমি আগবাঢ়িছোঁ পাঠটোত উল্লেখিত আছে যে আধুনিক সমাজত বিদ্যুতৰ এক সুকীয়া ঠাই আছে আমি জানো যে আজি সকলো ক্ষেত্ৰতে বিদ্যুৎ আমি ব্যৱহাৰ কৰোঁ সি লাগিলে চিকিৎসাৰ ক্ষেত্ৰতেই হওক ঘৰৰ কিছু সামগ্ৰীৰ ক্ষেত্ৰতেই হওক কাৰখানাতেই হওক বিদ্যুতৰ বহুলভাৱে ব্যৱহাৰ আছে তো আজি আমি চেপ্টাৰটোত ইয়াৰ মেথমেটিক্যালি আমি কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ বা প্ৰেক্টিক্যালি আমাক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানিম তো পাঠটোৰ মাজলৈ ভালদৰে আগবাঢ়িছোঁ ইয়াত প্ৰথমতেই বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী এই দুটা টপিকৰ বিষয়ে আলোচনা কৰা হৈছে যে এডাল পৰিবাহীৰ মাজত যেতিয়া আধান চালিত হয় তেতিয়া আমি তাক বিদ্যুৎ প্ৰবাহ বুলি ক'ব পাৰোঁ সেই বিষয়ে আমি ভালদৰে জানিম বাৰু প্ৰথমতেই এটা মনত ৰখা বিদ্যুৎ প্ৰবাহ মানেই হৈছে আধানৰ গতি বুজি পাইছা এডাল যদি আমি পৰিবাহী লওঁ পৰিবাহীৰ মাজেৰে আমাৰ যদি বিদ্যুৎ প্ৰবাহ চালিত হয় ইয়াকে আমি ইলেক্ট্ৰিচিটি বুলি কওঁ এডাল যদি পৰিবাহী হয় ইয়াৰ মাজেৰে যদিহে আমি বিদ্যুৎ প্ৰবাহ চালিত কৰোঁ ইয়েই হৈছে ইলেক্ট্ৰিচিটি বুজি পালা ইয়াত বৰ্তনী চিত্ৰ বুলি আমি এটা কনচেপ্ট আছে বৰ্তনী চিত্ৰ কি হয় আমি সাৰ্কিট বুলি যাক আমি ইংলিছত কৰোঁ বৰ্তনী চিত্ৰ কেনেকুৱা হয় এইটো যদি আমি লাইট বুলি ধৰোঁ এইটো যদি আমি বেটাৰী বুলি ধৰোঁ এইটো এটা সাধাৰণ বৰ্তনী চিত্ৰ বুজি পালা বৰ্তনী চিত্ৰত কি হয় বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাই হৈছে বৰ্তনী বুজি পালা যে বৰ্তনী হ'বলৈ এটা বিদ্যুৎ প্ৰবাহ চালিত হোৱা এডাল প্ৰবাহীৰ মাজেৰে যেতিয়া কণ্টিনিউৱাছলি নিৰবিচ্ছিন্নভাৱে বিদ্যুৎ প্ৰবাহ আৰু তাকে আমি বৰ্তনী বুলি কওঁ আৰু তাক যদি আমি চিত্ৰৰ সহায়ত লিখিব বিচাৰোঁ সেইটোকে আমি বৰ্তনী চিত্ৰ বুলি কওঁ তাৰপিছত আহি গ'ল আমাৰ বিদ্যুৎ প্ৰবাহ কেনেদৰে চালিত হয় আমি জানো যে বিদ্যুৎ প্ৰবাহ এটা বৰ্তনীৰ মাজেৰে এটা যদি আমি বৰ্তনী আঁকো বিদ্যুৎ প্ৰবাহ আমি জানো যে ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশলৈ হয় এইটো যদি আমি ধনাত্মক দিশ বুলি কওঁ এইটো যদি ঋণাত্মক দিশ বুলি কওঁ এটা লাইট আছে এতিয়া কি হ'ব বিদ্যুৎ প্ৰবাহ ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশলৈ যাব এতিয়া এটা কথা কওঁ যে বিদ্যুৎ প্ৰবাহ আমি কোনবিলাক আধানৰ গতিৰ বাবে পাওঁ বিদ্যুৎ প্ৰবাহ আমি পাওঁ ইলেক্ট্ৰনৰ গতিৰ বাবে বুজি পালা ইলেক্ট্ৰনবিলাক কেনেকুৱা চাৰ্জ পাৰ্টিকল হয় কেনেকুৱাভাৱে আহিত হয় ইলেক্ট্ৰনবিলাক হয় তোমাৰ নিগেটিভলি চাৰ্জ পাৰ্টিকল হয় অৰ্থাৎ ঋণাত্মকভাৱে আহিত হয় বুজি পাইছা গতিকে ইয়াত যদি আমি কওঁ ধনাত্মক দিশৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত হয় বুজি পালা কিন্তু আমি যদি বিদ্যুৎ প্ৰবাহ মেইন চ'ৰ্চ বুলি কওঁ আমাৰ ইলেক্ট্ৰনৰ গতিটোহে আমি ক'ব লাগিব বুজি পাইছা মানে কি হ'ল প্ৰথম কথাটো হৈছে যে ইলেক্ট্ৰন অৰ্থাৎ নিগেটিভলি চাৰ্জ পাৰ্টিকলবিলাক যেতিয়া আমাৰ বৰ্তনীৰ মাজেৰে যায় অৰ্থাৎ ঋণাত্মক দিশৰ পৰা পজিটিভ তাত ধনাত্মক দিশলৈ যায় তেতিয়া সেই ধনাত্মক দিশৰ পৰা বেক বিদ্যুৎ প্ৰবাহ চালিত হ'ব মানে এইখিনিতে অলপমান সকলোৰে পাজুল লাগে মই এবাৰ লাষ্ট বুজাই দিছোঁ যে বিদ্যুৎ প্ৰবাহ ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশলৈ হয় কিন্তু ইলেক্ট্ৰনৰ যোনটো প্ৰবাহ হয় সেইটো ঋণাত্মক দিশৰ পৰা ধনাত্মক দিশলৈ হয় তো গতিকে আমি যদি এতিয়া কওঁ যে বিদ্যুৎ প্ৰবাহৰ দিশ কি বিদ্যুৎ প্ৰবাহৰ দিশ হ'ব ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশলৈ কিন্তু ইলেক্ট্ৰনৰ গতি হ'ব ঋণাত্মক দিশৰ পৰা ধনাত্মক দিশলৈ এই পেজটোত তোমালোকে তিনিটা কথাই মনত ৰাখা যে প্ৰথম কথাটো হ'ল বিদ্যুৎ প্ৰবাহ কি ক'লোঁ এডাল পৰিবাহীৰ মাজেৰে যেতিয়া আধান চালিত হ'ব সেইটোৱে হৈছে বিদ্যুৎ প্ৰবাহ বুজি পালা বৰ্তনী চিত্ৰ কৰোঁ যে এটা নিৰবিচ্ছিন্ন
বন্ধ পথত যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব সেইটোৱে হৈছে বৰ্তনী। আৰু লাষ্টটো কি ক'লোঁ যে ইলেক্ট্ৰনৰ গতি ঋণাত্মক দিশৰ পৰা ধনাত্মক দিশলৈ হয় আৰু বিদ্যুৎ প্ৰবাহৰ গতি ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশলৈ হয়। বুজি পালা? এইটো পেজ হৈ গ'ল। তাৰপিছত আহিল আমাৰ বিদ্যুৎ প্ৰবাহনো আচলতে কি হয় সেই বিষয়ে আমি ভালদৰে জানো। এতিয়া ডেফিনেশ্যনে কয় যদি কোনো প্ৰবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত কিউ আধান চালিত হয় তেতিয়া সেই প্ৰস্থচ্ছেদৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব আই। অৰ্থাৎ কেনেকুৱা ধৰণৰ কথা কৈছে যে এডাল যদি আমি পৰিবাহী বুলি ধৰোঁ ইয়াৰ প্ৰস্থচ্ছেদ বুলি ক'লে আমি তাক এনেদৰে কাটিব লাগিব। প্ৰস্থচ্ছেদ এইটোক আমাৰ প্ৰস্থচ্ছেদ বুলি কোৱা হয়। এইটো দেখিছা এইটো আমাৰ প্ৰস্থচ্ছেদ মানে আমি ভাৰ্টিকেলি আমি তাক ভাগ কৰিব লাগিব, প্ৰস্থ হিচাপে আমি ভাগ কৰিব লাগিব। তো কি ক'লে ডেফিনেশ্যনে এডাল পৰিবাহীৰ প্ৰস্থচ্ছেদৰ মাজেৰে যেতিয়া টি সময়ত কিউ আধান চালিত হ'ব, এইডাল প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত কিউ আধান যেতিয়া চালিত হ'ব তাকেই আমি বিদ্যুৎ প্ৰবাহ বুলি ক'ম। ইয়াক যদি আমি মেথেমেটিকেলি চাব যাওঁ কয় যে বিদ্যুৎ প্ৰবাহক আইৰে সূচোৱা হয় I ইকুৱেলছ টু কিউ বাই টি, অৰ্থাৎ কিউ আধান টি সময়ত প্ৰবাহিত হৈছে। বুজি পালা? এইটো হৈছে বিদ্যুৎ প্ৰবাহ। তাৰপিছত আছিলে বিদ্যুৎ আধানৰ SI একক কি হয়? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাবিলাকত দেখা পাবাই। বিদ্যুৎ আধানৰ SI একক হয় কুলম। বিদ্যুৎ আধান আমি কি পালোঁ? বিদ্যুৎ আধান মানে কি? কিউ দি ডনেট কৰা হয় অৰ্থাৎ খুচুৱা হয়, আৰু ইয়াৰ যদি SI ইউনিট হয় কুলম, চি দি তাক ডনেট কৰা হয় কুলম, অৰ্থাৎ কিউ আধানৰ SI একক হৈছে কুলম। বুজি পালা? তাৰপিছত আহি গ'ল 1 এম্পিয়াৰ বুলিলে কি বুজায়? যে মই এতিয়া তোমাক বুজালোঁ যে বিদ্যুৎ প্ৰবাহ কি হয়, তাৰ লগত যদি আমি ইয়াক ৰিলেট কৰোঁ প্ৰতি ছেকেণ্ডত 1 কুলম আধান পৰিবাহীৰ মাজেৰে পাৰ হয় তেতিয়া তাক আমি 1 এম্পিয়াৰ বুলি কওঁ। এতিয়া ডেফিনেশ্যনে কি কৈছে ভালদৰে বুজোঁ যে প্ৰতি ছেকেণ্ডত অৰ্থাৎ টি যদি আমি 1 বুলি ধৰোঁ, টি টাইম ছেকেণ্ড অৰ্থাৎ 1 ছেকেণ্ডত 1 কুলম চাৰ্জ আমি যদি প্ৰবাহিত কৰোঁ তেতিয়া আমি তাক 1 এম্পিয়াৰ পাওঁ। অৰ্থাৎ ইয়াত টি সময়ত যদিহে আমি কিউ ইকুৱেলছ টু 1 আধান আমি চালিত কৰোঁ তাতেই আমি ইয়াত 1 এম্পিয়াৰ প্ৰবাহ পাম। পুনৰবাৰ কৈ দিছোঁ যে প্ৰতি ছেকেণ্ডত অৰ্থাৎ টি ইকুৱেলছ টু 1 হ'লে আৰু আধানৰ পৰিমাণ যদি 1 হয়, মানে টাইমো 1 হ'ব লাগিব আৰু তাৰ মাজেৰে চলা কিউ আধানো 1 হ'ব লাগিব, তেতিয়া আমি তাক 1 এম্পিয়াৰ বুলি কওঁ। এম্পিয়াৰক আমাৰ এ দি ডনেট কৰা হয়। আমি যদি 1 এম্পিয়াৰটোক লিখোঁ 1 কুলম চাৰ্জ ডিভাইডেড বাই 1 ছেকেণ্ড, অৰ্থাৎ 1 কুলম চাৰ্জ 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে চালিত হৈছে। এইখিনি আছিল এইটো পেজৰ কনচেপ্ট। তাৰপিছত এইখিনিতে ভালদৰে বুজি ল'বা যে মিলি এম্পিয়াৰ কি হয়। মিলি এম্পিয়াৰ এই ভেলুটো মনত ৰাখিবা, 1 মিলি এম্পিয়াৰ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -3 এম্পিয়াৰ। এইটো ইম্পৰ্টেণ্ট। আৰু মাইক্ৰ' এম্পিয়াৰ বুলিও এটা আছে চাবা, এইটো মাইক্ৰ' এম্পিয়াৰটো ইম্পৰ্টেণ্ট। 1 মাইক্ৰ' এম্পিয়াৰ ইকুৱেলছ টু 10 টু দি পাৱাৰ -6 এম্পিয়াৰ। এইটো ভেলুটো অংকত তোমালোকৰ প্ৰয়োজন হ'ব, এইটো চাবা। তাৰপিছতে আহি গ'ল এইটো পেজত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যে আমি বৰ্তনীত বিদ্যুৎ প্ৰবাহ কেনেদৰে আমি চাব পাৰোঁ, যে কিমান বিদ্যুৎ প্ৰবাহ হৈছে তাক আমি চেক কৰিবলৈ অৰ্থাৎ চাবলৈ এটা আমি বৈদ্যুতিক সঁজুলি পাওঁ যাক আমি এমিটাৰ বুলি কওঁ। এইটো দেখিছা, এমিটাৰ নামৰ সঁজুলিবিধৰ সহায়েৰে এটা বৰ্তনীত বিদ্যুৎ প্ৰবাহ জোখা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয় যে কুৱেশ্যন এনেদৰে আহিব পাৰে যে বিদ্যুৎ প্ৰবাহ এটা বৰ্তনীৰ মাজেৰে চালিত হয়
আৰু তাক আমি জুখিবলৈ কি ব্যৱহাৰ কৰোঁ? এইটো এমিটাৰ। লিখিব পাৰিছা? এমিটাৰ নামৰ সঁজুলিটোৰ সহায়ত আমি বিদ্যুৎ প্ৰবাহ কিমান চালিত হয় এটা বৰ্তনীত সেইটো আমি জুখিব পাৰোঁ। তাৰপিছত এইখিনি হৈ গ'ল। তাৰপিছত এইটো অংক আছে, তোমালোকে নিজে চাই ল'বা। আজি মই এই ভিডিঅ'টোত কনচেপ্টখিনি বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত আহি গ'ল বিদ্যুৎ বিভৱ ভেদ, অৰ্থাৎ বিদ্যুৎ বিভৱ। এতিয়া চোৱা, মই প্ৰথমতে ভিডিঅ'টোৰ আৰম্ভণিত পানীৰ উদাহৰণ দিছিলোঁ। কি কৈছিলোঁ? যে পানী উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হয়। ঠিক তেনেদৰে আমাৰ বিদ্যুৎ প্ৰবাহও ছেইম উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হয়। এতিয়া বিদ্যুৎ বিভৱ বুলি ক'বলৈ গ'লে ইলেক্ট্ৰনবিলাকে গতি কৰিব যদিহে ইয়াত বিদ্যুৎ চাপৰ পাৰ্থক্য থাকে, আৰু এই চাপৰ পাৰ্থক্যকে বৰ্তনীত পৰিবাহীডালৰ বিভৱ ভেদ বুলি কোৱা হয়। এতিয়া কি ক'লে? যে ইলেক্ট্ৰনে গতি কৰিব যদিহে বিদ্যুৎ চাপৰ পৰিৱৰ্তন থাকে, অৰ্থাৎ বিদ্যুৎ চাপৰ পাৰ্থক্য থাকে। এতিয়া চোৱা, আমি কি জানো? যে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ আমাৰ পানী প্ৰবাহিত হয়। ঠিক তেনেদৰে ইয়াত যদি আমি 1 কুলম চাৰ্জ এটা ৰাখোঁ, সিও কি কৰিব? সেই উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হ'ব। এইটোকেই কয় আমাৰ বিদ্যুৎ বিভৱ ভেদ। এটাই মনত ৰাখিবা, যদিহে কাক বোলে সোধে যে ইলেক্ট্ৰনে গতি কৰিব যদিহে তাৰ বিদ্যুৎ চাপৰ পাৰ্থক্য থাকে, সিমানখিনিয়ে মানে লিখিবলৈ সেইখিনি লাগে। যদিহে বিদ্যুৎ চাপৰ পাৰ্থক্য থাকে, তেতিয়া ইলেক্ট্ৰনে গতি কৰিব। সেইটো হৈছে বিদ্যুৎ বিভৱ। তাৰপিছত আহিলে বিভৱ ভেদ। সেইটো ডেফিনেশ্যনটো ভালদৰে ইয়াত দিয়া হৈ আছে যে প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটাৰ বিদ্যুৎ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এক আধান এটা চালিত হওঁতে তাত যিমান কাৰ্য কৰা হয় তাকে আমি বিভৱ ভেদ বুলি কওঁ। এতিয়া চোৱা, মই ক'লোঁ যে বিদ্যুৎ প্ৰবাহবিলাক উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হয়। যেতিয়া 1 কুলম চাৰ্জ এটা উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হ'ব, তেতিয়াই তাক যিমান তুমি কাৰ্য কৰিবা সেইটোৱে হৈছে বিদ্যুৎ বিভৱ ভেদ। বুজি পালা? যে 1 কুলম চাৰ্জ এটা উচ্চ চাপৰ পৰা নিম্ন চাপলৈ আনোতে যিমান তাত কাৰ্য কৰা হয় সেইটোৱে হৈছে বিভৱ ভেদ। ইয়াত বিভৱ ভেদক ভি দি ডনেট কৰা হয়, ভি দি খুচুৱা হয়। তাক যদি ভিৰ ফৰ্মুলা হয় W/Q। W হ'ল কাৰ্য, কি ক'লোঁ? W কাৰ্য, আৰু Q হ'ল আধান। এতিয়া ডেফিনেশ্যনে কি ক'লে? যে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ 1 কুলম চাৰ্জক যেতিয়া আমি প্ৰবাহিত কৰিম, অৰ্থাৎ আধানক প্ৰবাহিত কৰিম, তেতিয়া তাত কৰা কাৰ্যকে আমাৰ বিভৱ ভেদ বুলি কোৱা হয়। তো সেইটোৱে যে কাৰ্য কৰিব লাগিব W, আৰু তাত যদি আমি Q এমাউণ্ট অফ চাৰ্জ, অৰ্থাৎ Q আধান যদি আমি চালিত কৰিব পাৰোঁ, সেইটোৱে হৈছে বিভৱ ভেদ। বুজি পালা? তাৰপিছত আহি গ'ল এটা, এইখিনিতে মেইন এইটো মনত ৰাখিবা যে ইয়াত কৈছে ডেফিনেশ্যনে যে 1 ভল্ট কাক বোলে? ভল্ট কাক বোলে? অৰ্থাৎ এক বিভৱ ভেদ কাক বোলে? 1 জুল কাৰ্য কৰিব যদিহে এটা কুলম চাৰ্জ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ হয়। অৰ্থাৎ কি কৈছে? যে যদিহে 1 কুলম চাৰ্জ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ আহে, তেতিয়া যদি আমি তাত 1 জুল কাৰ্য কৰোঁ, তেতিয়াকে আমি 1 ভল্ট বুলি কওঁ। ভল্টটো জানাই, ভল্টটো কিহেদি ডিন'ট কৰে? ভল্টটো ভি দি ডিন'ট কৰে। অৰ্থাৎ আমি এইটো যদি আমি লিখিব যাওঁ, 1 ভল্ট ইকুৱেলছ টু 1 জুল ডিভাইডেড বাই 1 কুলম। আৰু ভল্টৰ যোনটো SI ইউনিট হয়, ভল্টৰ SI ইউনিট হ'ল জুল পাৰ কুলম হয়। ইয়াক আমি ভি দিও লিখিব পাৰোঁ। মনত ৰাখিবা, এই দুটা ইউনিট, এইটো SI ইউনিট হয় আৰু ইয়াক আমি ভি দিও লিখিব পাৰোঁ। অৰ্থাৎ 1 ভল্ট, 2 ভল্ট, সকলোৱে শুনিছাই বৰ্তনী চিত্ৰত ই অতিকৈ প্ৰয়োজন, 3 ভল্ট। চ' আমি ইয়াক ভি দি ডনেট কৰোঁ। বুজি পালা? তো বন্ধুসকল,
আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। নেক্সট ভিডিঅ'ত আপোনালোকক এই চেপ্টাৰটোত থকা নেক্সট টপিকখিনি মই পঢ়াম। ওমৰ সূত্ৰ, ৰেজিষ্টেঞ্চ, ৰেজিষ্টিভিটি, সমান্তৰাল সজ্জা, শ্ৰেণীবদ্ধ সজ্জা সমূহ টপিকখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো আজি আমি এইখিনি পঢ়িলোঁ। নেক্সট ভিডিঅ'ত সেইখিনি টপিক তোমালোকে পাই যাবা। তো বাই বাই, টাটা, চি ইউ। কেনেকুৱা লাগিল ভিডিঅ'টো জনাবা কমেণ্ট কৰি। বাই।